নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৱে ভালেই নহয় নিশ্চয়। তো বহুত দিনৰ আপোনালোকক ভিডিঅ' পোষ্ট কৰিছোঁ আৰু আপোনালোকে ভাল পাব চাগে চাই দেই। আপোনালোকে শেষলৈকে চাব। আৰু আজি নখোৱা আছে আমাৰ খুৰীহঁতৰ বাইক ভণ্টি এজনী বব। তো আপোনালোকক অতি সোনকালে লগ পাই আছোঁ। চৰি কিছুমান কোৱাত গণ্ডগোল হৈছে। তো মই কৈ দিছোঁ আমাৰ খুৰীহঁতৰ ছোৱালীজনী মানে মোৰ ভণ্টি হৈছে। তো তেওঁ আজি নখোৱা। তো আপোনালোকলৈ দেখাবলৈ চেষ্টা কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুত দিনৰ মূৰত ব্লগটো বনাইছোঁ, আপোনালোকে নিশ্চয় ভাল পাব চাগে দেই। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নে কি। এতিয়া আমি এডোখৰ ৰৈছোঁ আৰু তো গাড়ী এইপিনে ভণ্টিয়ে বিস্কুট বা বেটিলে চিপ ল'বলৈ গৈছে। তো মই ইয়াত ৰৈ আছোঁ আৰু দেই। বৰ্তমান পাইছোঁহি আৰু দেই। ইয়েছ ইয়েছ এতিয়া লাষ্টত ভিতৰে কম দিগদাৰ হৈছে দেই গাইছ। এইপিনে পোৱালিজনী কিবা এটা কৈ দিয়া আকৌ। হেল্ল' গাইজ কৈ দিয়া। হেল্ল' গাইজ। এয়া চাহ তাহ খাই তামোল খাই লৈছোঁ আৰু দেই। পোৱালিজনীৰ কথা কি শুনিব, ভিডিঅ'টো চাই শেষলৈকে চাব। পোৱালিজনী কি কৰে আৰু সকলোৱে দেখাই থাকিম। আপোনালোকে অকণমান দীঘল হ'ব ব্লগটো, আপোনালোকে চাই নিশ্চয় ভাল পাব চাগে। মাত্ৰ খাবলৈ বহিছোঁ আৰু দেই। এয়া সকলো বিলনী বিলাইছে আৰু দেই। এয়া আমাৰ পোৱালিজনী। তাৰপিছত এয়া মাছ হাঁহ মাংস কি মাংস দিছিলে নাজানো আৰু দেই, খালোঁহে নসুধিলোৱে। এতিয়া দিছে আৰু খাইছোঁ আৰু এইপিনে মাংস নাখাই পেলাই আলুগুটিহে খাব। আলুগুটি বাচি দিছে। তাৰপিছত আকৌ মই খাওঁ আকৌ দেই। মানে মাছ থাকিলে বোলে মাংস নাখায় বুলি কয়, মই হ'লে দুটা খাই দিছোঁ আকৌ দেই। তাৰপিছত এতিয়া খালোঁ, খাই বৈ উঠিলোঁ। তো এতিয়া ঘৰলৈ বুলি যাবলৈ ওলাইছোঁ আৰু আপোনালোকক নেদেখুৱালোঁ। তো আকৌ নতুন এটা ব্লগত লগ পাম, বাই বাই।